নমস্কাৰ সকলোকে এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই যেতিয়া মই গা ধুই আহিছোঁ তেতিয়া দেখা পালোঁ ঘৰৰ ভিতৰলৈ এজনী অচিনাকি চৰাই, মানে হাঁহৰ নিচিনা একেই হয়, খৰালি হাঁহ বুলি পাছত গম পালোঁ। আৰু কেইটামান পোৱালি, মানে 8-9টামান পোৱালি লৈ পেলাই 8টা পোৱালি লৈ পেলাই লগত ওলালেহি। তাৰ পাছতে পোৱালিকেইটা দেখি পেলাই মানে মোৰ বহুত বেয়া লাগিছে। এতিয়া হাঁহজনী আহি সোমালেহি আৰু যদি বাহিৰলৈ উলিয়াই দিয়া হয় তেতিয়া কোনোবাই মাৰি খাই পেলাব। মানে আজিকালি এনেকুৱা মানুহ হয়তো বাহিৰলৈ ওলাই দিয়াৰ লগে লগে বনৰীয়া হাঁহ বুলি বহুতেই হাঁহজনীক আক্ৰমণ কৰিব বা পোৱালিকেইটাও নিথৰুৱা হ'ব। সেইকাৰণে মই কি কৰিলোঁ, আমাৰ অঞ্চলৰে এজন প্ৰকৃতিপ্ৰেমী, তেওঁক সকলোৱে হয়তো চিনি পায় আপোনালোকে, হীৰেণ দাক মই মাতিলোঁ। যাক বাবা দা তেওঁ মানে ঘৰত বাবা দা বুলি ক'লে সকলোৱে চিনি পায়, হীৰেণ দত্ত। তেওঁক মাতিলোঁ ফোন যোগে আৰু তেওঁ আহিলে। আহি পোৱাৰ পাছত পোৱালিকেইটাক তেওঁ উদ্ধাৰ কৰিলে। তো ইমান অকণমানি পোৱালিকেইটা আপোনালোকে দেখা পাইছে ভিডিঅ'টোত, হাঁহজনীয়ে বচাবলৈ চেষ্টা কৰিছে আৰু তাইও যেন এনেকুৱা লাগিছে মানে আমাৰ ওচৰত যেন নিৰাপদ। মানে তো তাই ধুনীয়াকৈ সেই চুকটোতে পোৱালিকেইটাৰ সৈতে ৰৈ আছে। মই চাউল দিছিলোঁ কিন্তু চাউল নাখায়, মানে ভয়ত আছে যথেষ্ট, কি হ'ব কি নহ'ব। সেইকাৰণে হাঁহজনীক উদ্ধাৰ কৰা হ'ল আৰু উদ্ধাৰ কৰি পেলাই আমাৰ অঞ্চলৰে খনাকুকুৰা পুখুৰীত, বুৰঞ্জী প্ৰসিদ্ধ খনাকুকুৰা পুখুৰী, তাতে বহুত এনেকুৱা বনৰীয়া চৰাই বাসস্থান বুলি ক'ব লাগিব আছে। তো তালৈ উদ্ধাৰ কৰি পেলাই লৈ যোৱা হ'ল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি সেয়াই দেখালোঁ আৰু এটাই ক'ব বিচাৰিছোঁ যে যেতিয়া এনেকুৱা বনৰীয়া জীৱ জন্তু আমি দেখা পাওঁ বা মানুহৰ সংস্পৰ্শলৈ আহে তেতিয়া আমি সিহঁতক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব লাগে আৰু নিৰাপদ স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। এই ভিডিঅ'টোৰ জৰিয়তে মই বাবা দা আৰু ৰঞ্জিত দাকো ধন্যবাদ জনাইছোঁ। থেংক ইউ।